নমস্কাৰ। ডিচেম্বৰৰ ডায়েৰীৰ প্ৰথমটো পৃষ্ঠালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ কবিতাটি আমালৈ লিখি পঠিয়াইছে শিৱসাগৰ জিলাৰ বিদ্যাৰ্থী। তেখেত শিৱসাগৰ মহাবিদ্যালয়ৰ স্বতন্ত্ৰৰ ষষ্ঠ ষান্মাসিকৰ অসমীয়া বিভাগৰ এজন ছাত্ৰ। বলক চিৰিতে আমি কবিতাটি আৰম্ভ কৰোঁ। কবিতাটিৰ শিৰোনাম জেৰেঙাত পলাশ ফুলিছে। জেৰেঙাত পলাশ ফুলিছে, সৌন্দৰ্যৰ শোভাউদমি জয়াৰ জেৰেঙাত পলাশ ফুলিছে। শাওণৰ শুভ্ৰতাৰ বনত আমি ফাগুনে সিঁচিছে এখন ৰঙচুৱা দলিচা। প্ৰকৃতিৰ নিৰণে তেজা লাভা দেখি কাৰেঙৰ গৌৰীৰ গোপন হৃদয়টো ক্ৰমাৎ যেন বান খোজাইছে। পাৰত বান্ধি ৰখা প্ৰেমৰ নৌকাখনে নিয়ৰৰ পৰশত পাহি মেল খোৱা এটি বকুল ফুলৰ কলিৰ দৰে আজি যেন নিশ্চলা কৰিৰ বুকুত ৰৈ ফুলিছে। অচিনাই উন্মাদ অনুভূতি, কিন্তু ভাৱনাৰ মঞ্চত কাৰ প্ৰতি এনে মিঠা অনুভূতি? কোনোবা ৰাজবিষয়াৰ প্ৰতি, নে ওখ পাহাৰৰ শিমলুজোপাৰ কাষেৰে ভৈয়ামলৈ নামি অহা সেই নিতুল কোঁৱৰজনৰ প্ৰতি? হয়তো কোঁৱৰজন আহি কাৰেঙৰ দুৱাৰৰ সন্মুখত ৰৈছেহি, কুঁৱৰীক লগ পোৱাৰ অভিকাংক্ষাৰে হাতত তুলি লৈ এমুঠি বীজ মৰমৰ। হয়তো কাৰেঙে জনা নাছিল পাহাৰ বগোৱা কোঁৱৰজনৰ আগমনৰ কথা, কিন্তু কুঁৱৰীৰ মৰম সৎপত্ৰ পৰিছিল গৈ কোঁৱৰৰ হাতত। সেয়ে কোঁৱৰ আজি কুঁৱৰীৰ সক্ষৰ সন্মুখত ওলাই অহাৰ অপেক্ষাৰে ক্ষণ কৰি কৰি কাৰেঙৰ কুঁৱৰীৰ ধৈৰ্য্যৰ লেগাম চিগা কোঁৱৰে অৱশেষত লগালে এষাৰি মাত, কুঁৱৰী লৈ গ'লি। গহীনকৈ কণ্ঠেৰে ৰসীয়া ভগা মাতত কুঁৱৰীৰ কপালৰ তললৈ নামি আহিছে ক্ৰমাৎ লাজৰ উৰুমিখন। শীতৰ পৰশ পাই বুঢ়া শিমলু এটি নকুশপাত ওলোৱাৰ দৰে। আজিৰ কবিতাটি ইমানতে সামৰিছোঁ। যদি ভাল লাগে আপোনালোক সকলোৱে মৰম দিব।